Hello friends, welcome to my YouTube channel. মই আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছো। খবৰটো হৈছে নিযুক্তি সম্পৰ্কীয়। বহু অপেক্ষাৰ অন্তত আহিল ভাল খবৰ। খবৰটো হৈছে ফৰেষ্টত নিযুক্তি। আজি এডভাৰটাইজমেন্টটো প্ৰকাশ পালে। ইয়াতে ডেটটো দিয়া আছে 21/01/2023। গতিকে আজি এইটো প্ৰকাশ পাইছে। গতিকে ফৰেষ্টত বহুত সংখ্যক পোষ্ট ওলাইছে 264 ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্টাৰ গ্ৰেড 1 264টা পোষ্ট আৰু ফৰেষ্ট গাৰ্ডত ওলাইছে 1226 1226 আৰু AFPFত ওলাইছে কনষ্টেবলছত ওলাইছে 981টা পোষ্ট আৰু ড্ৰাইভাৰত ওলাইছে 36 ড্ৰাইভাৰ কনষ্টেবলছ এণ্ড 140 পোষ্ট অফ ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ড্ৰাইভাৰ কনষ্টেবলছত ওলাইছে 36 আৰু ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ওলাইছে 142 গতিকে এই পেজটো হল আপোনালোকৰ বহুত কেইটা পেজ আছে 17টা পেজ আছে গতিকে হয় 17টা পেজ পঢ়াই দিয়াটো সম্ভৱ নহয় তথাপিও মই মেইন কথাখিনি পোষ্ট কেইটা আছে সেইখিনি মই ইয়াতে মই ডিসকাস কৰিম আলোচনা কৰিম গতিকে এপ্লিকেশন অনলাইন এপ্লিকেশন আৰম্ভ হ'ব আপোনাৰ 23 তাৰিখ জানুৱাৰী 23 তাৰিখৰ পৰা আৰু এই অনলাইন ওয়েবসাইটটো দিয়া আছে www.slprbassam.in আৰু অনলাইন এপ্লিকেশনটো শেষ হ'ব অৰ্থাৎ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশনটো হৈছে ফেব্ৰুৱাৰী 6 তাৰিখ গতিকে ডিস্ট্ৰিবিউশন অফ ভ্যাকেন্সিজ এণ্ড এসেনশিয়ালস এডুকেশন কি ভ্যাকেন্সি আছে আৰু ভ্যাকেন্সিৰ কাৰণে কি আপোনালোকৰ যোগ্যতা লাগিব এই বিষয়ে ফৰেষ্টাৰ গ্ৰেড 1 উইথ গ্ৰেড পে rupees 6400 ফৰেষ্টাৰ গ্ৰেড 1 অৰ গ্ৰেড পে হ'ব 6400 আৰু নাম্বাৰ অফ পোষ্ট ফৰেষ্টাৰত গ্ৰেড 1 পোষ্ট কিমান আছে 264টা 264 এতেকে ইমান মিলা পোষ্টত কোনটো ক্যাটাগৰীত কিমানটা আছে আনৰিজাৰ্ভত আছে মেল ক্যান্ডিডেটৰ কাৰণে 98 ফিমেলৰ কাৰণে 42 টোটাল হল 140 ওবিসি এমওবিসিৰ কাৰণে আছে মেলৰ 29 ফিমেলৰ 13 টোটাল 42 শিডিউল কাষ্টৰ ঠিক সেইদৰে শিডিউল কাষ্টৰ আছে মেলৰ 13 ফিমেলৰ 6 ঠিক আছে এসটি প্লেনৰ কাৰণে আছে টোটাল 35 এসটি হিলছৰ আছে টোটাল 28 টোটাল হল আপোনালোক পোষ্ট হল 264 আৰু ইয়াতে কোৱালিফিকেশন কি লাগিব ব্যাচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেট হ'ব লাগিব in any discipline from recognized university or equivalent আপোনালোকৰ এই ফৰেষ্টাৰ গ্ৰেড 1 অৰ কাৰণে কোৱালিফিকেশন কি লাগিব ব্যাচেলৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন থকা হ'ব লাগিব নেক্সট ফৰেষ্ট গাৰ্ড উইথ গ্ৰেড পে অফ rupees 5600 ফৰেষ্ট গাৰ্ডৰ কাৰণে গ্ৰেড পে কিমান 5600 ইয়াত পোষ্ট কেইটা আছে 1226টা গতিকে ইয়াত কোনটো ক্যাটাগৰীত কিমান পোষ্ট আছে সেই লিষ্টটো দিছে আনৰিজাৰ্ভত আছে মেল ক্যান্ডিডেটৰ কাৰণে 493 ফিমেলৰ কাৰণে 211টা টোটাল হল 704 ওবিসি এমওবিসিৰ কাৰণে আছে টোটাল 268 এসসি শিডিউল কাষ্টৰ কাৰণে আছে 81 এসটি প্লেনৰ কাৰণে আছে 71 এসটি হিলছৰ কাৰণে আছে 102 টোটাল হল 1226 ইয়াৰ কাৰণে কি কোৱালিফিকেশন লাগিব আপোনালোকৰ যোগ্যতা কি লাগিব হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব এই ফৰেষ্ট গাৰ্ডৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব যিকোনো বৰ্ডৰ পৰা পাস কৰা হ'ব লাগিব তাৰ পিছত আৰু পোষ্ট কি আছে AFPF কনষ্টেবল উইথ গ্ৰেড পে 5600 AFPF কনষ্টেবলৰ কাৰণে গ্ৰেড পে হৈছে 5600 টকা কিমানটা পোষ্ট আছে ইয়াতে 981টা কোনটো ক্যাটাগৰীত কিমান পোষ্ট আছে তাৰে লিষ্ট দিছে আনৰিজাৰ্ভত আছে 595 ওবিসি এমওবিসিত আছে 192 শিডিউল কাষ্টত আছে 57 এসটি প্লেনত আছে 70 এসটি হিলছত আছে 67 টোটাল হল 981
গতিকে ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব HSLC অৰ্থাৎ মেট্ৰিক পাছ ইকুইভেলেণ্ট এক্সামিনেশ্যন ৰিকগনাইজ বৰ্ড যিকোনো বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব তাৰপিছত ড্ৰাইভাৰ কনষ্টেবল উইথ গ্ৰেড পে অফ ₹5600 ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে গ্ৰেড পে হৈছে 5600 পোষ্ট কেইটা আছে নাম্বাৰ অফ পোষ্ট 36 কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন 36 পোষ্ট আৰু ফাৰ্ষ্ট পোষ্ট ৱেষ্ট ৰোষ্টাৰ কেটেগৰী ৱাইজত কিমান পোষ্ট আছে সেইটো ইয়াতে তালিকাত উল্লেখ কৰিছে কিমান আনৰিজাৰ্ভত আছে 18 OBC MOBCৰ কাৰণে আছে 10 এছ শিডিউল কাষ্টত আছে 3 ST প্লেনত আছে 3 ST হিলছত আছে 2 টোটেল হ'ল 36 essentials qualification HSLC or equivalent exam passed from recognized অর্থাৎ ড্রাইভার কনস্টেবলসৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব মেট্ৰিক পাছ কৰিবলৈ হাইষ্ট HSLC পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ লাইসেন্স থাকিব লাগিব ড্ৰাইভিং লাইসেন্স থকা হ'ব লাগিব ড্ৰাইভাৰ উইথ গ্ৰেড পে 5200 ড্ৰাইভাৰ পোষ্টৰ কাৰণে গ্ৰেড পে কিমান 5200 টকা নাম্বাৰ অফ পোষ্ট কেইটা পোষ্ট আছে 142 ইয়াতে কোনটো কেটেগৰীত কোনটা পোষ্ট আছে সেই বিষয়ে তালিকা দিছে আনৰিজাৰ্ভত আছে 73 OBC MOBCত আছে 39 এছ শিডিউল কাষ্টত আছে 8 ST প্লেনত আছে 12 ST হিলছত আছে 10 টোটেল হ'ল 142 ইসেনশিয়ালস কোৱালিফিকেশ্যন কি লাগিব কোৱালিফিকেশ্যন কি লাগিব HSLC পাছ হ'ব লাগিব আৰু ড্ৰাইভিং লাইসেন্স থকা হ'ব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো থাকিবই লাগিব আৰু কেণ্ডিডেটজন আবেদনকাৰীজন আপোনাৰ অসমীয়া ভাষা জনা হ'ব লাগিব এজ কি দিছে বয়স কিমান দিছে 18 পৰা 40 বছৰ 18 পৰা 40 বছৰ বয়সলৈকে ইয়াতে আবেদন কৰিব পাৰিব আৰু ইয়াৰ্ছ এজ অন 18 পৰা 40 বছৰ কোনটোত কেতিয়া হ'ব লাগিব জানুৱাৰীৰ 1 তাৰিখ 2023 তেওঁলোকৰ 18 পৰা 40 বছৰ হ'ব লাগিব আৰু মাষ্ট বি বৰ্ন অন বিফোৰ মানে মানুহজন 2005 1 জানুৱাৰীৰ আগত হ'ব লাগিব আৰু 1983 পিছত হ'ব লাগিব জন্ম ফৰ দ্য পোষ্ট অফ কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবলছৰ কাৰণে বয়স কিমান হ'ব লাগিব 18 পৰা 25 বছৰলৈকে আপাৰ এজ লিমিট উইল বি ৰিলেক্সড ফৰ মানে আপাৰ এজ লিমিট কি হ'ব যিকোনো চাকৰিৰে ইয়াৰে 5 বছৰ আপোনালোকে ST শিডিউল কাষ্ট শিডিউল ট্ৰাইবছ ব্লেন্ডছ আৰু ST হিলছৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন কৰিছে আৰু 3 বছৰ কাৰ কাৰণে কৰিছে OBC MOBCৰ কাৰণে আৰু বাকি ফিজিক্যাল ষ্টেণ্ডাৰ্ডছ এইবিলাক কি লাগিব আপোনালোকে এডভাৰটাইজমেণ্টত চাই ল'ব আৰু কি ডকুমেণ্টছ লাগিব আপোনালোকৰ এপ্লিকেশ্যন কৰোঁতে পাছপোৰ্ট সাইজ ফটো লাগিব সিগনেচাৰ লাগিব ফটোগ্ৰাফটো আপোনালোকৰ ব্যাকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব আৰু ফটোটো আপোনালোকৰ ৰিসেন্ট হ'ব লাগিব তাৰ পিছত আৰু ডকুমেণ্টছ যি আছে সেইখিনি লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিবই লাগিব সিগনেচাৰৰ কথা কৈছে ডকুমেণ্টছ এডমিট কাৰ্ড তাৰ পিছত HSLC BA BHC যিমান আছে লাগিব তাৰ পিছত ড্ৰাইভিং লাইসেন্সটো লাগিবই ড্ৰাইভাৰ পোষ্টৰ কাৰণে কাষ্ট সাৰ্টিফিকেটটো লাগিব কাৰোবাৰ যদি NCC আছে সেইটোৰ কাৰণে সেই সাৰ্টিফিকেটটো লাগিব গতিকে আপোনালোকে এডভাৰটাইজমেণ্টটো চাব আৰু অৱশেষত যিবিলাকে ফৰেষ্টত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ ভাৱে এইটো অতিকে ভাল খবৰ গতিকে আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ
জব নিউজসমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ